ৰাজ্যবাসীলৈ আজিৰ প্ৰথম খবৰটোৱে লৈ আহিছোঁ এক চাঞ্চল্যকৰ খবৰ। আপুনি যদি পূজাৰ বতৰত নিশা ক'ৰবালৈ যাত্ৰা কৰিছে, এতিয়াৰ পৰা এশবাৰ আপুনি ভবাটো প্ৰয়োজন হৈ পৰিছে। কিয়নো পূজাৰ মাজতেই বা পূজাৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। যি কাণ্ডৰ বৰ্ণনা শুনিলে আপুনি স্তম্ভিত হৈ পৰিব। কি হৈছিল প্ৰকৃততে এইখন অসমত, জনাই আছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটো মন কৰিব, আপুনি যদি নিশা যাত্ৰা কৰে এতিয়াৰ পৰা সাৱধান হওক। কিয়নো পূজাৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ নৈশ বাছত ভয়ংকৰ আক্ৰমণ চলালে দুৰ্বৃত্তই। নৈশ বাছত ভয়ংকৰ আক্ৰমণ 6জনীয়া দুৰ্বৃত্তৰ দলে। বৰপেটাৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন আৰু এখন I-20 বাহনত আহিছিল 6জনীয়া দুৰ্বৃত্তৰ দলটো। তেজপুৰত নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটি। আপুনি যদি নিশা যাত্ৰা কৰে এতিয়াৰ পৰা সাৱধান হওক। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ এক বিশেষ খবৰ। অসম বন্ধু ৰতন টাটা দেহাৱসানৰ পিছত টাটা কোম্পানীৰ উত্তৰাধিকাৰী কোন হ'ব? টাটা কোম্পানীৰ উত্তৰাধিকাৰী এতিয়া 4গৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। টাটা পৰিয়ালৰ 4জন ব্যক্তিৰ ভিতৰত কোন হ'ব, কোন দাবীদাৰ? সমগ্ৰ বিশ্বত এতিয়া ৰতন টাটাৰ উত্তৰাধিকাৰীক লৈ অৰ্থাৎ টাটা কোম্পানীৰ উত্তৰাধিকাৰীক লৈ বিভিন্ন ধৰণৰ মনত প্ৰশ্ন আৰু কৌতূহল জাগ্ৰত হৈছে। আমি লৈ আহিছোঁ নিউজ প্লাছ অসমৰ দৰ্শকৰ বাবে সবিশেষ। এই মুহূৰ্তত জনাই আছোঁ এক বিগ ব্ৰেকিং নিউজ। কোন হ'ব টাটা কোম্পানীৰ উত্তৰাধিকাৰী? ৰতন টাটাৰ পিছত কোন হ'ব এতিয়া টাটাৰ উত্তৰাধিকাৰী, তাক লৈ দেশজুৰি এতিয়া চৰ্চা আৰম্ভ হৈছে। ৩,৮০০ কোটি টকাৰ সম্পত্তি কোনে উত্তৰাধিকাৰী হিচাপে লাভ কৰিব? অবিবাহিত হৈ ৰোৱাৰ বাবে ৰতন টাটাৰ নাই কোনো সতি সন্ততি। টাটা পৰিয়ালৰ 4গৰাকীকৈ ব্যক্তিৰ নাম আছে এই চৰ্চা। 2017 চনৰ পৰা টাটা হোল্ডিং কোম্পানী টাটা চন্সৰ অধ্যক্ষ পদত আছে এন চন্দ্ৰশেখৰন। অৱশ্যে টাটা পৰিয়ালৰ সদস্য নহয় এন চন্দ্ৰশেখৰন। ৰতন টাটাৰ অৱসৰৰ পিছত টাটা গ্ৰুপৰ কামাণ্ড এন চন্দ্ৰশেখৰণৰ হাতত আছে। চৰ্চাত আছে মায়া, নেভিল নভেল আৰু লিয়া টাটা। শক্তিশালী দাবীদাৰ হিচাপে আছে চৰ্চাত নবেল টাটাৰ নাম। আৰু টাইটানকে ধৰি বহু টাটা কোম্পানীৰ ৱাৰ্ড মেম্বাৰো তেওঁ। ৰতন টাটাৰ ভাতৃ জিমি টাটাৰ অৱসৰৰ পিছত উত্তৰাধিকাৰীৰ চৰ্চাত নবেল টাটাৰ নাম। ইয়াৰ উপৰি টাটা গ্ৰুপৰ উত্তৰসূৰী হিচাপে চৰ্চাত আছে মায়া, নেভিল আৰু লিয়া টাটা। পৰৱৰ্তী খবৰ, এবাৰ খিলঞ্জীয়াক উচ্ছেদ কৰি আদানীক গতাই দিয়া হ'ব ৯,০০০ বিঘা মাটি। চিমেণ্ট কাৰখানা স্থাপনৰ বাবে এতিয়া আদানীক পাৰি দিয়া হৈছে ৰঙাদলিচা। বিমানবন্দৰৰ পাছতে এইবাৰ ৯,০০০ বিঘা মাটি দিব ওলাইছে এতিয়া চৰকাৰে। দেখিবলৈ পোৱা গৈছে যে আদানীক এতিয়া এনেদৰে মাটি দিব ওলাইছে চৰকাৰে। লৈ আহিছোঁ সবিশেষ খবৰ এই মুহূৰ্তত। খিলঞ্জীয়াক উচ্ছেদ কৰি আদানীক গতাই দিব ৯,০০০ বিঘা মাটি। চিমেণ্ট কাৰখানা স্থাপনৰ বাবে আদানীক পাৰি দিয়া হৈছে ৰঙাদলিচা। বিমানবন্দৰৰ পিছত এইবাৰ ৯,০০০ বিঘা মাটি দিব ওলাইছে চৰকাৰে। উমৰাংচুৰ হাজাৰ হাজাৰ বিঘা মাটি আদানীক গতাবলৈ এতিয়া সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ গোপন প্ৰস্তুতি। পূজাৰ পিছতেই থলুৱাক উচ্ছেদ কৰি মাটি দিয়া হ'ব আদানীক। ইতিমধ্যে জাৰি কৰা হৈছে উচ্ছেদৰ জাননী। ডিমাচা, কুকি, কাৰ্বি জনগোষ্ঠীক উচ্ছেদ কৰি এতিয়া আদানীক দিব মাটি। ইতিমধ্যে ঘটনাৰ বুজ দলে ভূপেন বৰা, ৰকিবুল হুছেইন সহ কংগ্ৰেছৰ সজাতি দলে আৰু খিলঞ্জীয়াক উচ্ছেদ কৰি এনেদৰে আদানীক গতাই